নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মই কাৰো অন্তৰত দুখ দিবলৈ বা কাৰোবাক ভয় খুৱাবলৈ এনেকুৱা ধৰণৰ কোনো উদ্দেশ্য লৈ ভিডিঅ'টো মই বনোৱা নাই। মই আচলতে কিছুমান সাৱধানতা অৱলম্বন কৰাক লৈ বা নিজৰ কিছুমান কথা ক'বলগীয়া আছে বাবে মই এনেকুৱাকৈ ভিডিঅ'টো বনালোঁ। এই ঘটনাটো হৈছে ৰাজস্থানৰ লোনাবলাত কেইদিনমান পূৰ্বে সংঘটিত হোৱা ঘটনা। গোটেই ভাৰতবৰ্ষ জোকাৰি গৈছে এই দুৰ্ঘটনাটোৱে। বহুত দুখ লগা বিষয়। আচলতে এনেকুৱা ঘটনা বহুত ঘটিয়ে থাকে, আমাৰ ওচৰে পাজৰেও ঘটে আৰু এনেকুৱা ধৰণৰ দুৰ্ঘটনাই মানুহক বহুত মনত আঘাত দিয়ে আৰু সম্পূৰ্ণ এটা পৰিয়াল ইয়াতে শেষ হৈ গ'ল। ইমান পানীৰ ঢৌৱে এনেদৰে তেওঁলোকক উটুৱাই লৈ গ'ল। 7জনকৈ পৰিয়াল ইয়াতে শেষ হৈ গ'ল আৰু তাত চবতকৈ বেছি বেয়া লগা বিষয় হ'ল তাত কণমানিও আছিলে। আচলতে এনেকুৱা ধৰণৰ ঠাইত গ'লে নিজে কিছুমান সাৱধানতা আমি অৱলম্বন কৰিব লাগে, চাই ল'ব লাগে। আচলতে কিছুমান সময়ৰ বাবে কেতিয়া কি বিপদ আহে কোনেও ক'ব নোৱাৰে। যিহেতু এতিয়া পানীৰ দিন, কেনেকুৱা ধৰণৰ কি বিপদ আহে কোনেও ক'ব নোৱাৰে। তেওঁলোকেও ভবা নাছিল আচলতে পানীৰ ঢৌটো বহুত কম আছিল, যিহেতু তাত তেওঁলোকে ফটো উঠিবলৈ তেনেদৰে গৈছিল শিল এটাত, কিন্তু হঠাতে ইমান পানীৰ ঢৌ আহি গ'ল যে তেওঁলোকে গমেই নাপালে কেনেদৰে কি হ'ল। গতিকে আমি আচলতে এনেকুৱা ঠাইবোৰত গ'লে নিজে আচলতে আমি সাৱধান হ'ব লাগে। আৰু এতিয়া যিহেতু আমাৰ ইয়াতেও অসমতো খুব বানপানী হৈ আছে, মানুহবোৰ সজাগ হ'ব লাগে। সকলো সময়তে আচলতে চৰকাৰক লৈ বা কিছুমান মানুহক ভৰসা কৰি থকাটো উচিত নহয়। নিজেও কিছুমান উপায় অৱলম্বন কৰিব লাগে, সাৱধান হৈ থাকিব লাগে। কাৰণ বিপদ কেতিয়া আহে কোনেও নাজানে, সমস্যা আহি যায় কেতিয়াবা। আৰু চাওকচোন, বৰ দুখ লগা বিষয় আছিল এইদিনাখনৰ এই দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈ গ'ল। মানুহবোৰে গোটেই তেওঁলোকক বচাবলৈ চেষ্টা কৰি আছে, যোনে যেনেকৈ পাৰে সহায় কৰিবৰ কাৰণে ট্ৰাই কৰি আছিলে, কিন্তু কোনেও তেওঁলোকক সহায় কৰিব পৰা নাছিল সেইখিনি সময়ত, কাৰণ ইমান ঢৌ আহিছিলে পানীৰ। গতিকে তেওঁলোক এনেদৰে তাত আবদ্ধ হৈ ৰৈছিল। বহুত দুখ লগা বিষয়। কণমানিকেইটা তেনেদৰে আছে আৰু এজন কণমানিটো এতিয়ালৈকে বিচাৰি পোৱাই নাই। সকলোৱে এনেকুৱা ঠাইবোৰত গ'লে নিজে নিজে অকণমান সাৱধানতা অৱলম্বন কৰি চলিব লাগে। সকলোৱে যেন সাৱধান হয়। কেতিয়া এনেদৰে বিপদ আহে কোনেও ক'ব নোৱাৰে। আৰু পানীৰ ঢৌ ইমানেই বেছি আছিলে যে মানুহবোৰে তেওঁলোকক কোনো প্ৰকাৰে সহায় কৰিব পৰা নাছিলে। আৰু এনেদৰে ভালেখিনি সময় ইয়াত থকাৰ পাছত মানুহকেইটা গোটেইখিনি উটি গ'ল এটা সময়ত, কাৰণ এটা সময়লৈকে তেওঁলোকে তেনেকৈ থাকিব পাৰিছিলে। তাৰপিছত পানীৰ ঢৌৱে তেওঁলোকক উটুৱাই নিলে। তাৰপিছত যোনে যেনেকৈ যাক পাৰে উদ্ধাৰ কৰিছে, কিন্তু বহুত দুখৰ বিষয় আছিলে, কাৰণ সেই সময়খিনি আচলতে তেওঁলোকে বুজি পাইছিলে কেনেকুৱা এটা পৰিৱেশ তাত হৈছিলে। আৰু এই ভিডিঅ'টো মই কাৰো অন্তৰত দুখ দিবলৈ বনোৱা নাই, মই আৰম্ভণিতে সকলোকে কৈছোঁ। আৰু আমাৰ অসমতো যিহেতু এতিয়া বানপানীয়ে সংহাৰী ৰূপ লৈছে, চাৰিওপিনে বানপানী, গতিকে মানুহবোৰ অকণমান সাৱধান হৈ চলিব।